ইমান ডাঙৰ ডাঙৰ পাথৰ চব, ইমান ডাঙৰ ডাঙৰ পাথৰ। নমস্কাৰ, মই মাইনা, মোৰ ব্লগটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আমাৰ ৰাণীজনী, আমি আছোঁ বৰ্তমান গুৱাহাটী ISBTত। এতিয়া মাৰ্ঘেৰিটা অভিমুখে যাব ওলাইছোঁ। এয়া চাকি গছ জ্বলি আছে। বাদল, চাকি গছ হেৰি ধূপ জ্বলাই দিবা। তাৰপৰা এয়া পোৱালি ৰেডি, টিপটপ, ফুল ৰেডি। একবাৰ ৰাইজক ভিতৰটো দেখাই দিয়া। পেচেঞ্জাৰ বৰ্তমান উঠা নাই যিহেতু, একবাৰ দেখাই দিয়া। কেমেৰাটো এনেকৈ থাকক, তুমি জাষ্ট এনেকৈ ধৰি লৈ গৈ অলপ ভালকৈ দেখাই দিয়া। যোৱা, ধুনীয়াকৈ দেখাই দিয়া, পটককৈ ঘূৰাই লৈ আহিবা। যোৱা, কৈ দিয়া অলপ কিবা কিবি। এইটো আমাৰ তলৰ শ্লিপাৰ, এইটো আমাৰ ওপৰৰ। তাৰপিছত এইপিনে চিট আছে আমাৰ। ক'ৰবাত যদি যাব খোজে আমাৰ মাইণ্ডাক কণ্টেক্ট কৰিব। মাইণ্ডা ইনষ্টাগ্ৰামৰ নাম্বাৰটো আছে মাইণ্ডা ভাগৰ, কণ্টেক্ট কৰিব দেই। মই মাইণ্ডাক কেমেৰাটো দি দিছোঁ এতিয়া। গাইজ দেখিলে নহয়, ভিতৰত একদম টিপটপ কৰি লৈছে। বতাহ বহুত বেলেগ বতাহ মাৰিছে। যিহেতু গুৱাহাটীত বানপানী, চাৰিওফালে পুৰা পানী হৈ গ'ল। যিহেতু বৰষুণ একেৰাহে নেৰানেপেৰাকৈ বৰষুণ দি আছে। কালিৰ পৰা একেৰাহে বৰষুণ দি আছে। যিহেতু আমি কালি নগ'লোঁ, গাড়ীখন অলপ কাম আছিলে, তো সেইটো কাৰণে গাড়ীখন কালি ডিলাৰত ভৰাব লগা হ'ল। ডিলাৰত ভৰাব লগা হোৱাৰ কাৰণে আমি কালি যাব নোৱাৰিলোঁ। সেইটো কাৰণে আজি আমি ইয়াৰ পৰা যাত্ৰাটো আৰম্ভ কৰিছোঁ। কালি ইফালেও ইখন গাড়ী নাহিলে। তাৰপিছত এয়া পুৰা বৰষুণ দি আছে, বৰষুণ নেৰানেপেৰা দবা পিটা। সেইখন দেখিছেনে গ্ৰীণ বাছ, সেইয়া পাৰ্কিঙত, মানে তেওঁলোকৰ ডিপু বুলিয়ে ক'ব পাৰি আৰু। বেটেৰী তাত চাৰ্জ দিয়ে, যিহেতু চব লগাই থৈছে, চব চাৰ্জ দিছে তাত। পুৰা বৰষুণ চাৰিওফালে। আজি কিমান দেৰি হয় কি হয় নাজানো, কিন্তু আপোনালোকক দেখাম আমি কিমান দেৰি হয় আজি যোৰাবাট পাহাৰটো পাৰ হ'বলৈ। যিহেতু যোৰাবাট পাহাৰত বহুত পানী হৈছে যোৰাবাট পাহাৰত, তো আজি আপোনালোকক দেখাম। তো ব'লক গাইজ, আৰম্ভ কৰোঁ। গাইজ ষ্টাৰ্ট কৰোঁ ন, ব'লক। 8:40 মান বাজি যাব। 8:40-50 মান বাজিব। অলপ বেক কৰি দিওঁ, যিহেতু এই লক্ষ্মীখন ওলাব। লক্ষ্মীখনৰ ওলোৱাৰ পিছতে আমি এই বে নাম্বাৰটোত লগাই দিম। যিহেতু পেচেঞ্জাৰবিলাক ইয়াতে উঠিব, বে নাম্বাৰত উঠি মেলি আমি ইয়াৰ পৰা ISBTৰ পৰা ধুনীয়াকৈ ওলাই যাম। ব'লক, আমি গাড়ীখন ইয়াত লগাই দিলোঁ। ইয়াত দাদাসকল উঠিছে, মানে পেচেঞ্জাৰ ইয়াত উঠিছে। আমি ইয়াৰ পৰা এতিয়া লাহেকৈ ওলাই যাম। তাৰপিছত এই অকণমান চাইড দিছোন ভাইটি, অকণমান চাইড দি দিয়া। এই আমাৰ তাজখনৰ পাইলট। ছাৰ, হাই। বহুত দেৰি হ'ব। কেইঘণ্টা লাগিব বুলি ভাবিছা এনেই তোমাৰ আন্দাজ? আজি পুৰা ৰাস্তা জাম আছে। তোমালোকৰ 9টা বাজিব, আমাৰ কেইটা বাজিব ঠিক নাই। আপোনালোকে এনে অনুমান কৰক, এই প্লেটফৰ্মৰ ভিতৰলৈকে পানী হৈ গৈছে। তো ভাবক ইমান জোৰ বৰষুণ দিব পাৰে। এতিয়াও বৰষুণ দি আছে, চিপচিপকৈ বৰষুণটো পেলাই আছে। আমাৰ ৰাণী ইয়াত লগাই থৈছোঁ। এতিয়া পেচেঞ্জাৰ উঠি আছে। আজি কি হৈছে মানে, পেচেঞ্জাৰবিলাকৰ অহা লেট হৈছে। ফোনৰ ওপৰত ফোন কৰি আছে, দাদা অলপ সময় ৰখি দিব পাৰিব নি, নোৱাৰেনে, সেইবোৰ কৈ আছে। অলপ সময়তো ৰখি দিব লাগিব বুলিয়ে কৈছোঁ আৰু, উপায়টো নাই ন। যিহেতু মানে তেওঁলোকৰ অলপ বিপদে হৈছে। কেইঘণ্টা লাগিব সেইটো হয় বাৰু। বানপানীৰ মাজে যাব লাগিব। এতিয়া পেচেঞ্জাৰবিলাকৰ সুবিধাৰ কথা কৈ আছোঁ মানে। এতিয়া তোমাৰ পেচেঞ্জাৰবিলাক লেট হ'লে তুমি ৰখিবই নৰখা, ৰখিবই লাগিব। সেইটোৱে কথা। পৰা জাষ্ট ওলাইছোঁহে। চক পানী, চবফালে পানী চক। জাষ্ট ওলাইছোঁ ISBTৰ পৰা, পুৰা পানী। ইয়াৰ পৰাই দেখাবলৈ আৰম্ভ কৰিছোঁ। পানী ইমানেই পানী হৈছে। এইবিলাক মানুহ চব কেনেকৈ ৰৈ আছে দেখিছে, ফ্লাইঅভাৰৰ তলত ইমানেই মানুহ, ফ্লাইঅভাৰৰ তলত চব ৰৈ আছে। এয়া চক গুৱাহাটীত কি পৰিৱেশ হৈ আছে চক। সেইখন বাইক বেয়া হ'ল। কেনেকুৱা লাগিছে পোৱালি? আল্টিমেটে হয়। এয়া গুৱাহাটীৰ পৰিস্থিতি দেখিছেনে চব। এয়া গুৱাহাটীৰ পৰিস্থিতি, চবফালে পানী চব। গাড়ীখন আধা পূৰা ডুবি গৈছে, ফাইনেলি আমি এতিয়া পালোহি খানাপাৰা। প্ৰায় 40 মিনিটমান সময় লাগিছে ISBTৰ পৰা। পেচেঞ্জাৰ এতিয়া উঠাই আছে পোৱালীয়ে। আপুনি ক'ত যাব? নুমলীগড়। এজন নুমলীগড় যাব দাদা। তাৰপিছত এয়া আৰু পানীটো পূৰা পানী হৈ আছে। বহুত টাইম লাগিলে আজি। এতিয়া যোৰাবাটত কিমান টাইম লাগে সেইটোহে গম পোৱা নাই আৰু। ব'লক যোৰাবাটৰ দৃশ্যটো দেখাম আপোনালোকক কি হয়। আমি এতিয়া পালোহি যোৰাবাটত পাম আৰু। যিমানখিনি শুনিছিলোঁ, ভাবিছিলোঁ, সিমানখিনি ভগৱানৰ কৃপাত ইমানখিনি নহ'লগৈ বাৰু।
জাম লগা নাই ইমান জাম লগা নাই পানীটো হৈছে বাৰু নোহোৱা নহয় জামটো কমি গ'ল বহুত কাৰণ সৰু গাড়ীবিলাক বহুত সোমাই দিলে বহুত গাড়ী সোমাই দিলে ঘৰত সৰু গাড়ীবিলাক বহুত কম আছে অকল ডাঙৰ গাড়ী চলি আছে সেইটো কাৰণে ইমান জামটো নাই যদিহে এনেকুৱা সৰু গাড়ীবিলাক বেছি চলা হ'লে মানে বহুত ডাঙৰ জাম লাগিলে হয় পানী এতিয়া পানী আছে বাৰু এইবিলাক চবফালে পানী তথাপিও সৰু গাড়ীবিলাক আমাৰবিলাক এতিয়া অলপ ওখ আমাৰ চকাটোহে ডাঙৰ ডাঙৰ সৰু গাড়ীবিলাকৰ কাৰণে প্ৰব্লেম হয় আৰু এতিয়া যোৱা বাটত কি হয় দেখা যায় বলক এতিয়া আমি ৰং চাইডত সোমালোঁ যিহেতু যোৱা বাটত যোনখন ফ্লাইঅভাৰৰ তলত শ্বিলঙলৈ সোমাই যায় ৰাস্তাটো তাত যিহেতু পূৰা পানী হৈ গ'ল এখন ট্ৰাক ডুবি গ'ল তাত ইমানেই পানী হ'ল সেইটো কাৰণে আমাৰ এতিয়া যিহেতু ৰং চাইডত দি দিছে যিহেতু ব্ৰিজখনৰ ওপৰত ইফালৰ পৰা গাড়ী আহি আছে আমি ৰংগৰ পৰা গৈ আছোঁ এইফালে তলত পূৰা পানী ফ্লাইঅভাৰখনৰ তলত পূৰা পানী এবুকু পানী বোলে ট্ৰাক এখন আছে ট্ৰাকখন ডুবি গ'ল ভাইটি যদি পাওঁ সেই গিলাচখনৰ বাহিৰখনৰ পৰা দেখা দি মোবাইলটো পেলাই নিদিবি আকৌ তো গাইজ আমি বৰ্তমান সোণাপুৰ টোলগেট পাৰ হ'লোঁ সেইডোখৰতে যি জাম লাগিছিলে তাৰ পৰা জাম লগা নাই আৰু অলপ এই আমি ৰং চাইডত অহাডোখৰ অলপ জাম লাগিলে যিহেতু ব্ৰিজখনৰ তলত পানী আছিলে সেইটো কাৰণে আৰু গুৱাহাটীত বহুত মানে ভয়ানক পানী হৈছে ক'ব পাৰি কাইলৈতো অফিচবিলাক বন্ধ দিছে চাগে মই জনাত আৰু সেইবিলাকে এতিয়া আমি গৈ আছোঁ ধুনীয়াকৈ বৰষুণটো এৰাই নাই নেৰা বৰষুণ দি আছে ৰাস্তাটো পানীয়ে পানী ক'বই নালাগে আৰু এতিয়া আৰু গৈ থাকোঁ ৰাস্তাত কি হয় গছ গছনিটো ভাগি আছে ইমানে বৰষুণ দিছে ইমানে বতাহ দিছে আপাৰ আছামৰ ফালে কি হৈছে নাজানো কিন্তু এইফালে বহুত বৰষুণ এতিয়াতো মেপত দেখুওৱা মতে 6 দিন বৰষুণে দেখাই আছে কি হ'ব আৰু ৰাইজ এইডোখৰ খেতি পোৱা নাই কি কৰে এইডোখৰ ডিমৰীয়া ইয়াত বহুত পানী গোটেই ৰাস্তাটো ডুবি গ'ল এইফালে গছ ভাগি গ'ল আমি এতিয়া পালোহি নগাঁও ৰহা পাৰ হৈ আহিলোঁ ৰহা টোলগেট পাৰ হৈ আহিলোঁ এতিয়া আমি এইডোখৰ ফুলগুৰি নে কি কয় ফুলগুৰি পাইছোঁহি বৰষুণ নেপেৰা বৰষুণ এৰাই নাই গোটেই ৰাস্তাটোৱে বৰষুণ ইমানেই বৰষুণ গোটেই চবফালে পানী হৈ গৈছে কিন্তু গুৱাহাটীত যিমান পানী হৈছে যিমান হোৱা নাই বাৰু কাৰণ ৰাস্তাটোহে ওখ হয় পানীবোৰ চব তললৈ বাগৰি গৈছে তলত ঘৰবিলাকত সোমাইছে গম নাপাওঁ ৰাতি হৈ আছে দিনৰ পৰালৈ দেখিলোঁ হয় কি নহওক আমি এতিয়া নগাঁও পাইছোঁহি নগাঁও পাৰ হৈ মেলি জখলাবন্ধা পাম ভাত চাত খাম আপোনালোকক দেখাম আপোনালোক গৈ থাকোঁ আৰু দেই ফাইনেলি আমি পালোহি জখলাবন্ধা নেৰা বৰষুণ দিয়ে আছে বৰষুণ এৰাই নাই এইফালে পেচেঞ্জাৰ ভাত খাবলৈ নামিব পৰা নাই ইমানে বৰষুণ তাৰপিছতে আমি মই এতিয়া আহি পাওঁতে দাদা দুজনক লগ পালোঁ মোৰ ছাবস্ক্ৰাইবাৰ হয় দাদা দুজন তোমালোকে কহৰা হয় ন যোৰহাটৰ হয় এই ইন'ভাখন লৈ আহিছে তেওঁলোকো গুৱাহাটীৰ পৰা আহিছে মংগলদৈ হৈ ঘূৰিছে ইমানেই পানী মংগলদৈ হৈ ঘূৰিছে আহিব নোৱাৰে বেচাকেইটা কি কৰিব আৰু গমো নাপায় ময়ো ভাবিছিলোঁ বহুত পানী হৈছে কিন্তু যোৱা বাটৰ অভাৱিত ওপৰেদি আহিব দিছে বুলি গম নাপাওঁ আহি মেলিহে গম পাইছোঁ বাকী যি কি নহওক ভাল লাগিল ফোনতে পাই থাকে আজি একদম ৰিয়েলত দেখিছে দেই আমি খানা চানা খালোঁ এতিয়া ওলাই আহিছোঁ জখলাবন্ধাৰ পৰা বৰষুণ মই কৈছোঁ ন বৰষুণ এৰাই নাই একদম অতিপাত বৰষুণ দিছে আকৌ এটা শুনিলোঁ মানে এতিয়া বোলে বুঢ়া পাহাৰত শিলগুটি পৰিছে ডাঙৰ শিলগুটি পৰিছে গাড়ীবিলাক বহুত জাম লাগিছে এইফালৰ পৰাও গাড়ী অহা নাই আৰু ইফালৰ পৰা গাড়ী অহা নাই বোলে ইফালৰ পৰা যোনবিলাক চুপাৰ আহি আছে মোক ফোন কৰিছে বোলে বুঢ়া পাহাৰত বোলে কিবা এটা জাম লাগিছে গাড়ী পাৰ হৈছে নাই মই কৈছোঁ এতিয়ালৈকেতো এইফালৰ পৰা গাড়ী পাৰ হোৱা নাই সেইটো কাৰণে নাই হোৱা বুলি কৈছোঁ আৰু এতিয়া গৈ পাই কি হ'ব দেখা যায় আৰু বলক গাইজ ভবা কথাটোৱে হ'ল জাম লাগি গ'ল বুঢ়া পাহাৰ নুঠা আগতে বহুত দীঘল জাম এইটো ইফালৰ পৰা গাড়ী অহা নাই অথনিৰ পৰা ৰৈ আছোঁ চাই আছোঁ ইয়াত কমেও 10 মাহ হ'ল আমি ৰৈ থকা ইমান দীঘল যাম তো গাইজ আগত কি হয় চাওঁ আৰু বলক গৈ থাকোঁ গাইজ লাষ্টত অৱশেষত ষ্টাৰ্টটো বন্ধ কৰি দিব লগা হ'ল ইমানেই এতিয়া কমেও 20 মিনিট 25 মিনিটমান হ'ল ইয়াত একে জেগাতে ৰৈ আছোঁ এই কেনেকুৱা লাগিছে ৰখি ভাল লাগিছে আগৰ গাড়ীখনলৈ ফোন কৰিছোঁ কৈ পাইছে কি কথা সুধি আছোঁ অঁ ঠিকে আছে ৰৈ আছে মানে জামৰ পৰা অকণ ওলাইছে শ্ৰীৰামখনলৈ ফোন কৰিছোঁ অঁ আজি মানে গাড়ীবিলাক দেখি কেনে এনেকৈ গাড়ীবিলাক দেখি মোৰ এই কাজিৰঙা যে বানপানী হয় যে এই বানপানীৰ দিনলৈ মনত পৰিছে
এইফালেও ইফালৰ পৰা অহা গাড়ীবিলাকো যাম, এইফালৰ পৰা যোৱা গাড়ীবিলাকো যাম। মানে এইটো ছাইডৰ পৰা আমাৰ বেগৰ পৰা চাগে কোনোবা এখন গাড়ী সোমাই দিলে তো এতিয়া এনেকৈ জাম লাগিছে, সেনেকুৱাই হ'ব। নহ'লেতো বেলেগ একো কাৰণ নাই, কাৰণ আমাৰ বেগত একো সেনেকুৱা হেৰি দেখাই নাই জাম লাগিব লগা। কেনেকুৱা লাগিছে ছাৰ? বেয়া লাগিছে। কেলে? আজি পেচেঞ্জাৰ লেটকৈ পাব দিছে কাৰণে। উপায় নাই আৰু কি কৰিবা। এইবিলাক ওৱান চাইড ব্লক হৈ আছে, চব ট্ৰাক ৰখি আছে। ট্ৰাকবিলাক দেখিছে গাইছ, আমনি লাগিলে গাড়ীৰ ওপৰত বহি বহি, তো নামি আহিলোঁ তললৈ। বহুত দীঘল যাম। তো এতিয়া আমি এফালৰ পৰা গৈ আছিলোঁ, ইফালৰ পৰা অহা গাড়ীখনৰ আগত ডাঙৰ শিলগুটি এটা পৰি গ'ল। শিলগুটিটো পৰাৰ কাৰণে আগত জাম লাগি গ'ল। এতিয়া অলপ আগত সেই এক্সট্ৰা চিয়াৰ এখন আছে আগত, সেই ইয়াত এক্সট্ৰা চিয়াৰখনৰ আগত। কিমান দেৰি হয় নাজানো আৰু, ৰৈ আছোঁ ইয়াত। আজিতো বহুত দেৰি হ'ব গৈ। এইটোৱে শিলগুটি, এই দুটা শিলগুটি ডাঙৰ ডাঙৰ ৰাস্তাৰ মাজত পৰি গৈছিলে। এতিয়া এই দুটা মানে সকলো ৰাইজে মিলি মেলি মানে ছাইড কৰিলে, ৰাস্তাটোৰ পৰা ছাইড কৰিলে। যিহেতু মানে এই ৰাতি ইয়াত কোনো JCB বুলি ক'বলৈ নাই আৰু, মানুহ হাতেই JCB হৈ গৈছে। কোনোবাই লিভাৰ লৈ আহিছে, কোনোবাই দা কোঠাৰ লৈ আহিছে। আৰু আগফালে গছ গছনি বহুত পৰি আছে, ডালবোৰ কাটিছে, কোনোবাই দলিয়াইছে, পেলাইছে, ইচ্ছাতে বন্ধ হ'ব লৈছে। অ' কি অৱস্থা এইবিলাক, চব এইবিলাক গছ, এইবোৰ গছৰ ডাল, এইজোপা চব, এইজোপা কিমান ডাঙৰ এজোপা গছ থাকি আছে, চব কিমান ডাঙৰ গছ থাকি আছে। ইমান অকণমান বাট এইটোৱেদি পাৰ হ'ব লগা হৈছে, ইফালৰ গাড়ীবিলাক ৰখি দিব লগা হৈছে। এইবিলাক ফৰেষ্টৰ মানুহ ৰৈ আছে ইয়াতে। ইয়াতো এই ৰাম, ইমান ডাঙৰ ডাঙৰ পাথৰ, চব ইমান ডাঙৰ ডাঙৰ পাথৰ। অৱশেষত আমি বুঢ়া পাহাৰ পাৰ হৈ আহিলোঁ। যেন তেন বহুত দেৰি যুঁজিলোঁ, এতিয়া এয়া বুঢ়া পাহাৰ দলংখন পাৰ হৈছোঁ। বহুত দীঘল যাম, সেইটো কমেও এতিয়া 2 কিলোমিটাৰমান পাৰ হৈ আহিলে এনেকুৱা জামত। ইমানেই দীঘল যাম, এখনে চব ফুট ফুট ভৰাই দিছে কেনেকৈ। সি মানে অভাৰটেক কৰি আহিছিলে চাগে বেলেগ গাড়ীবিলাক। বহুত দীঘল জাম আছে। ব'লক আজি এনেকৈ গৈ থাকোঁ, কিমান দীঘল জাম আছে এইটো ক'ব নোৱাৰিছোঁ। আৰু ক'ত কি কি পৰি আছে, গছ গছনি, শিলগুটি ডাঙৰ ডাঙৰ দেখাম আৰু। ব'লক, এয়া আমাৰ মৰমৰ মাইনাদা। আৰু 3 ঘণ্টা আহক। বা সেইজন কোন, সেইজন? অঁ বাই বাই। ঐ জোনাব দা, 3 ঘণ্টা লাগিব, 3 ঘণ্টা। অঁ অঁ গাইছ, ৰবীন দা ঘৰলৈ গৈছিলে, মানে ৰবীন দা এফালৰ পৰা আহি আছিলে অল্টাৰনেট বেলেগ এখন গাড়ীত। তো ৰবীন দা বোকাখাটত উঠিলে, ৰবীন দাক ষ্টেৰিং দি দিলোঁ। মই ধুনীয়াকৈ আহি কিনে ইয়াত চিলিভাৰত শুই লৈছোঁ। আজিলৈ নেৰাখোঁ, আকৌ মৰ্ণিং দেখাম আপোনালোকক আমাৰ যাত্ৰাটো। কেইটা বজাত উঠোঁ নাজানো বাৰু সেইটো, তো মৰ্ণিং লগ পাম। গাইজ, মই আহি পালোঁহি এতিয়া তিনিচুকীয়া। ভাবিলোঁ ঘৰৰ পৰা আহোঁগৈ, তাৰপিছতে পাই গ'লোঁ মই অঞ্জনা, আমাৰ পানীতোলা বছ। এখনৰ পৰা কষ্ট কৰি কৰি এতিয়া 5খনৰ মালিক, আমাৰ পানীতোলা হিৰো। খবৰ কৈ দিয়া। নমস্কাৰ, নমস্কাৰ। মাইনা শইকীয়া ব্লগছবোৰ চাব আপোনালোকে ৰাইজ, গৰম দিব আৰু বহুত কষ্ট কৰা ল'ৰা হয়। এটা সময়ত মই অঞ্জনা চলোৱা আকৌ দেই, মোৰ লগত আছিলে বহুত দিন, বহুত কষ্ট কৰে। ৰাত দিন আমি গাড়ী চলাইছোঁ, লগতে ছাপৰ্ট কৰিব তাক, ই আগুৱাই যাওক আৰু সেয়াই কামনা কৰিলোঁ আৰু। ধন্যবাদ। মই এতিয়া বৰ্তমান উঠিলোঁ তনুজত, আমাৰ গুৱাহাটীৰ পৰা যোনখন ৰয়িং যায় তনুজখন উঠিলোঁ। আমাৰ পোৱালীক লগ পালোঁ। পোৱালী, কি খবৰ? ভাল। এখনত কিমান দিনৰ পৰা আছা? 2 মাহ হৈ গ'ল ন? তাৰপৰা মোৰ ছেম মানে অকণমান চাই দিয়া। আমাৰ মানে মোৰ কপি মাল এটা আছে ওচৰত দেই, দেখাম দেই। এইটো বহুতে কৈ থাকে মানে, এওঁ কি কয় ৰয়িঙত কি কয়? ছোৱালী
তাৰপিছত আমাৰ চাৰে চলাই আছে হৰ্ণটো বেলেগ দিছে কিন্তু হৰ্ণটো আৰু এবাৰ বজাই দিয়া বঢ়িয়া 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 এয়া আমাৰ ছাৰ কি খবৰ ভাল বঢ়িয়া আমি গৈ থাকোঁ বলক ত' গাইজ মই আহি পালোহি ডুমডুমা ষ্টেণ্ড মানে ফিল'বাৰীলৈ যোৱা মেজিক ষ্টেণ্ডত পালোহি মেজিকবিলাক লাগি আছে ইয়াতে ইয়াৰ পৰা এখন এতিয়া উঠি মেলি যাম আৰু ঘৰলৈ ত' বলক গৈ থাকোঁ ফাইনেলি মই আহি পালোহি এতিয়া ফিল'বাৰী তিনিআলি আমাৰ জেমছ দাক লগ পালোঁ জেমছ দা আজিকালি বহুত ডাঙৰ মানুহ হৈ গ'ল কিন্তু আমাৰ কাৰণে একেই একদম মানে দাদা যেনেকৈ আগতে দাদা আছিলে তেনেকুৱা দাদাই আছে এতিয়া বৰ্তমান সদায় আগলৈ এনেকৈ থাকিব বুলি আশা কৰিছোঁ ভাল লাগে সদায় এনেকৈ যেতিয়া লগত থাকে মানে তো মোক দিবলৈ গাড়ী আহি গ'ল তো আজিলৈ ভিডিঅ'টো ইমানখিনি সামৰণি মাৰিছোঁ আকৌ নেক্সট ভিডিঅ'ত সকলোৱে লগ পাম বাই বাই